ইতিমধ্যে মই দুটা ভিডিঅ' আপলোড কৰিছোঁ। এটা হৈছে জগন্নাথপুৰী, আনটো হৈছে ভুৱনেশ্বৰ টু কলকাতা। আজিৰ ভিডিঅ'টোত আমি কলকাতাৰ পৰা ৰঙিয়ালৈ বন্দে ভাৰতত যোৱাৰ অভিজ্ঞতা দাঙি ধৰিম। বলক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক লৈ যাম ভাৰতৰ গৌৰৱ বন্দে ভাৰত এক্সপ্ৰেছৰ এক অনন্য যাত্ৰালৈ। কলকাতাৰ পৰা ৰঙিয়ালৈ এই যাত্ৰা কেৱল আমাৰ যাত্ৰাই নাছিলে, মোৰ কাৰণে এক আধুনিক অভিজ্ঞতা আছিল। এই ট্ৰেইনখন সম্পূৰ্ণৰূপে ভাৰততে নিৰ্মিত। ইয়াৰ ভিতৰৰ পৰিৱেশ কোনো আন্তঃৰাষ্ট্ৰীয় বিমানতকৈ কম নাছিল। ইয়াৰ ৱাছৰুম অতি পৰিপাটি আৰু আধুনিক আছিলে। ইয়াত ব্যৱহাৰ কৰা সঁজুলিবোৰ সম্পূৰ্ণৰূপে বায়'টয়লেট প্ৰযুক্তিৰ আৰু ইয়াত বিশেষকৈ চাফ চিকুণতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছিল। হয়তো দেখি সকলো ধৰিব পাৰিছে। ইয়াৰ খাদ্যৰ মানদণ্ড অতি উচ্চমানৰ আছিলে। গৰম চাহৰে পৰা আৰম্ভ কৰি সুস্বাদু নিৰামিষ আৰু আমিষ আহাৰলৈকে সকলোবোৰ অতি পৰিপাটিকৈ পৰিৱেশন কৰা হৈছিলে। আমি নিৰামিষে লৈছিলোঁ, তাত পোলাও, তাৰপিছত ৰুটি, ভাজি এখন, দালি, পনীৰ তেনেকৈ দিছিলে। কলিকতাৰ ফালৰ পৰা আহিছিলোঁ যিহেতু খাদ্যটো তেনেকুৱাই আছিলে আৰু মিঠাইটো কলিকতাৰ স্পেচিয়েল মিঠাই আছিলে। আকৌ অসমৰ ফালৰ পৰা গ'লে বোলে অসমৰ খাদ্যটো দিয়ে। গতিকে আমি যিহেতু কলিকতাৰ ফালৰ পৰা আহিছিলোঁ, গতিকে আমাৰ ৱেষ্ট বেংগলৰ খাদ্যটোৱেই দিছিলে। ৰাতি শুবলৈ বুলি আপোনাৰ পেকেটিং দি যায়। তাত আপোনাৰ বেড কভাৰ থাকে, পিলো কভাৰ থাকে, তাৰপিছত যিখন ব্লেংকেট দিয়ে ব্লেংকেটৰ কভাৰো থাকে, এখন সৰু টাৱেলো থাকে। সেইবোৰ অৱশ্যে ঘৰত নিবলৈ বুলি নহয় দেই, তাত ব্যৱহাৰ কৰাৰ কাৰণেহে দিয়া থাকে। তাত CCTV কেমেৰাও লগোৱা থাকে, গতিকে কোনেও তাতে বেয়া কাম কৰিব নোৱাৰে, মানে চুৰি চকাৰী তেনেকুৱা টাইপ কৰিব নোৱাৰে। আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আপোনাৰ টি আহিয়ে যায়। এইটো আপোনাৰ পইচা দিব নালাগে, এইটো ৰাতিপুৱা টিটো ফ্ৰীয়ে হয়। পিছত যদি আপুনি খাব খোজে তেতিয়া কিনি খাব লাগিব। বন্দে ভাৰতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো আছিলে যে ইয়াৰ গতি আৰু সুৰক্ষাটো। ইয়াত থকা কৱচ প্ৰযুক্তিয়ে আমাৰ যাত্ৰা সঁচাকৈ অতি সুৰক্ষিত কৰি তুলিছিলে। লগতে প্ৰতিটো ছিটতে চাৰ্জিং পইণ্ট পৰ্যন্ত আছিলে। বন্দে ভাৰত ট্ৰেইনখনৰ আৰামদায়ক আসন, অট'মেটিক দৰ্জা আৰু ডাঙৰ খিৰিকীবোৰে আমাৰ যাত্ৰাটো আৰু মনোমোহা কৰি তুলিছিলে। এনেদৰে ৰাতিপুৱা চাহকাপ খিৰিকী মুখত বহি পেলাই প্ৰাকৃতিক সৌন্দৰ্য চাই পেলাই খোৱাৰ আমেজটোৱে বেলেগ আছিলে। সঁচাকৈ কলকাতাৰ পৰা আমাৰ ৰঙিয়ালৈ এই দ্ৰুতবেগী যাত্ৰাই আমাৰ সময় ৰাহি কৰাই নহয়, মনলৈ এক নতুন উৎসাহ কঢ়িয়াই আনিছিল। যেন এনেকুৱা লাগে নেক্সট টাইম আহিলে আমি বন্দে ভাৰততে আহিম। সঁচাকৈ বন্দে ভাৰত আধুনিক ভাৰতৰ এক সুন্দৰ ছবি। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ভিডিঅ' আগলৈও পাই থাকে। ধন্যবাদ।